এই ভাই বৰ ডাঙৰ কথা হ'লে কি কি মানে চাচোন আজিকালি এনেকুৱা পৰিস্থিতি হৈছে কাম বনো নাই কামো নহৈছে নাই বিজনেছ পাতিও বেয়া তাতে আমাৰ সেই বন্ধু যি চেলকা আছিলে মনত পৰি থাকে মই মনত দিছি নহয় ই নিশ্চয় কিবা এটা নহয় কিবা এটা ঘটাই আছে অকণমান তাকে কি তাৰো মাথাটো বেলেগ তাৰ কিন্তু ব্ৰেইনটো অলপ বেলেগ বস্তু বুজিছে নাই মানুহে বেলেগ কি মানুহে বেলেগ তাকেতো সেই তেনেকৈ চলাৰ উপায় আছে আটাই উপায় আছে চেলকা ভাগ যদি একবাৰ যদি লোক পাওঁ সি কিন্তু চলাৰ উপায় এটা নহয় দুটা নহয় কিবা এটা নহয় কিবা এটা ৰাস্তা উলিয়াই দিবই গম পাইছে নে নাই সেইটোৱে মাথা মাৰি তাক লগ পোৱা এই ভাই এতিয়া চলিম কেনেকৈ এই ভাই বৰ ডাঙৰ কথা হ'লে কি ডাঙৰ কথা দে এই ভাই তাকেতো এতিয়া তাক ক'ত লগ পোৱা যাব এই লগ পাব লাগিছিলে এতিয়া এগিলে এটা ভাবি থাকিলে লাভ নহয় গম পাইছে না তাকেতো এই মানুহে যাতে জনম লৈছোঁ কিবা এটা নহয় কিবা এটা কৰি খাব লাগিব খাব লাগিব এতিয়া জৈছোঁ যাওঁ কিবা এটা কৰিম ন ব্যৱস্থা ল'ম ন দে দেৰিকৈ মাথা Pura, ini ada dosa tak? Usia dosa tak? আচ্ছা কি কথা হৈ আছো মই মানে 5 কিলো মিঠেৰ অৰ্ডাৰ আছে মই ড্ৰাইভাৰক পঠাই দিছোঁ আচ্ছা তোমালোকে মোৰ মিঠেৰ অৰ্ডাৰটো আছে না লৈ আহা চোৱা মোক লাগে এটা গজা আনলিও গান টেনশ্যন নাই আচ্ছা ভাই বহুত দিন মূৰত দেখা পালো দেই ভাল লাগছে দে ভাল লাগছে আচ্ছা এই এটা কাম করো নাকি আচ্ছা আমার ইয়াত তো 5 স্টার হোটেল নাই নাই এই তুমি জরা কথা বহিল ইমান দিন আচ্ছা মই তোর কারণে মই মনত কৰি থাকো মনত কৰি থাকো মইতো আজিকালি মই মানে গাঁও বাদে দিয়া নিচিনা হ'ল দেখাই নাপাওঁ মইতো বৰ্তমান থাকোঁ এইটো এইয়া নাম তোমালোকৰ মনত নাই কিজানি এখন দেশে সৰু দেশ যুদ্ধ চলি আছে ইউক্ৰেইন ৰাছিয়াৰ লগত যুদ্ধ চলি আছে তাতে মই ভিতৰত বাংকাৰবিলাক বনাই আছোঁ বাঁহৰ মানে বাংকাৰ এইটো মানে অসমৰ পৰাই মানে তহঁতে বুজি নাপায় এইবিলাক নহয় তহঁতক মই শিকাব লাগিব আচ্ছা মোৰ বিজনেছৰ বিষয়ে বাৰু পিছত গম পাবি সেইবিলাক হ'ল কি জানা বাংকাৰ মানে হ'ল মাটিৰ তলত সোমাই থকা বস্তু নহয় তাত তাৰমানে আমাৰ যিটো বাঁহ আছে অসমীয়া বাঁহ ফুলক বাঁহ কটা বাঁহ এই বাঁহবিলাক মানে কাটি তাতে তাৰমানে আমি মানে মানুহে গাঁটা খান্দে তাতে পাৰি দিয়ে পাৰি তাৰে পৰা মাটি কাপি দিয়ে বমবিলাক পেলাই বাঁহক একো কৰিবই নোৱাৰে আমাৰ অসমৰ বাঁহৰ ইমানে দাম আছে সেই তাতে মই সেইবিলাক চাপ্লাই দিওঁ নাই এতিয়া মই ভাবিলোঁ কি তাতে এইটো বন্ধ হ'ল যুদ্ধ বন্ধ হ'ল এতিয়া মানে বম চম বেছি নেপালা মই ভাবিছোঁ কি এইবাৰ মই ইলেকশ্যন খেলাম
ইলেকশ্যন হ'ল সেইকাৰণে আজি আমি যিমান পাৰোঁ চেলকাটা গোটা সহায় কৰিম তহঁতক মই জীৱিকাৰ পথ এটা এটা উলিয়াই দিম দিবা লাগব তহঁতে কমচে কম মাহত 20-25 হাজাৰকে ইনকাম কৰিব পাৰিবি। এই নাম আপত্তি নাই কিন্তু তহঁতে মোক শুনি লওঁ কথাটো শুনি লওঁ ইমান ফূৰ্তি কৰিব নালাগে কিন্তু মই ইলেকশ্যনত জিকিব লাগিব আৰু যিমান ক'ব লগা আছে মানুহৰ তহঁতে ক'ব লাগিব তেনেহ'লে এই কাম আমি অহা সপ্তাহৰ পৰা কালি পাৰে আজিৰ পাৰে যদি কৰি দিওঁ তেনেহ'লে ব'ল আমাৰ সমাজটিক আমাৰ এলেকাবিলাকো গাঁৱে সোমাই যাওঁ আৰু তাত আমি দুই এষাৰ ভাষণ ৰাখোঁ মানুহক মোহিত কৰোঁ যেন ভোট আমাকে দেই সেইটোৱে আৰু চিহ্নটো বা কি হয় চামুচুৰ দিম আমি চামুচুৰ ভাল খেলবা লাগব তই খেলকাটা হয় নেকি চামুচ বঢ়িয়া হ'ব তেনেহ'লে ব'ল আমি আজি ব'ল দাদা এখন দোকান পাইছোৱে নমস্কাৰ এটা বিশেষ কাৰণত আমি আপোনাৰ ওচৰলৈ আহিছিলোঁ মানে কি এইবাৰ আমি নিৰ্বাচনত আমাৰ এখেতক উঠাব খুজিছোঁ গতিকে আমি বহুমূলীয়া ভোটটো বিচাৰি আপোনাৰ ওচৰলৈ আহিছিলোঁ এতিয়া আমি চিহ্ন হিচাপে আমি চামুচত ভোট দিব ইচ্ছা চামুচত ভোট দিব লাগিব মই চামুচত ঘৃণা কৰোঁ এইটো আকৌ কি চিহ্ন আহিলে মই চামুচেদি মই আজিকালি একো কামেই নকৰোঁ চাহ পানীও নাখাওঁ তাক খেতিৰ কাৰণে মই ঘৃণা কৰোঁ বহুত মানুহে ব্যৱহাৰ কৰে দাদা চামুচক আপুনি কিনে চামুচ খেতিৰ কাৰণে মই তাক হেৰি নকৰোঁ ব্যৱহাৰ নকৰোঁ শুনক চোৱা মোৰ মুক্ত দাদা আপুনি চামুচক কিনে কৰে চামুচক ভোটটো দিয়ক আমাক চামুচটো আমি কেনেকৈ সৰুৰ পৰা ডাঙৰ কৰিব বিচাৰোঁ একদম খৰচৰ পাতি কৰিব বিচাৰোঁ বেলচেৰ বাজি কৰিব খুজো খৰচৰ পৰা বেলচে হ'ব বেলচেৰ পৰা জেচিবিৰ বকাই দিব আপুনি ভোটটো দিলে আপোনাৰ দোকান সদায় একদম আলফুলীয়া হৈ একদম ভৰি থাকিব আৰু আপুনি সকলোকে বাকী দিব দোকান বাকী দিম আজি অত দিনে কিমান টকা মাৰা গৈছে আৰু বাকী দিম মোৰ গোটেই মুজা হৈ গৈছে মাৰ লাগিলে চব খালী হৈ গৈছে আৰু বাকী দিম মই তহঁতো ভোটেই নেদাওঁ তাড়াতাড়ি আৰু আমত হৈ গুচি যা মোৰ ওচৰৰ পৰা চিনি পোৱা নাই মানে খুৰী আমি মানে এইবাৰ ইলেকশ্যনত আমি মোক মানে এওঁলোকে চিলেক্ট কৰিছে নিৰ্বাচনৰ কাৰণে আমাৰ চিহ্ন হিচাপে আমি এই দেখিছোঁ চামুচ আপোনাৰ চামুচৰ বিষয়ে অলপমান কিনো কৈ দিয়া মানে কি ফ্ৰী এই চামুচ খান ছবিটো তাৰমানে ভোটটো দিব লাগে আপুনি বেলেগ একো নাই চিন্তা নাই আপুনি চিন্তাই নকৰব আমি আপুনি যিমান বস্তু বিচাৰে চব দিম আপোনাক আমাৰ চাৰ ফাৰ্ষ্টটো সৰু সৰু বস্তু দিয়াৰ মাথা মাৰ কথাটো হ'ল এনেকুৱা চামুচ খানৰ পৰা আমি খৰচ খান কেনেকে বনাম খৰচৰ পৰা বেলচি খান কেনেকে বনাম সেইটো হৈছে কথা আৰু লগতে আৰু এটা কথা আছে তামোল খাৱা খুন্দেনি চিন্তা কৰিব লাগে আপুনি ভোট নিদিয়াৰ আগতে আপোনাৰ ঘৰ পঞ্চি যাব বহুত আহিল বহুতক দিলো একো নাপালো চামুচ পচন্দ লাগছি মোক চামুচ পচন্দ লাগছি না লাগছি মোক কোনটো দিব লাগব কোনটো লাগব এতিয়া আপোনাৰ কথাত আমি সন্তুষ্ট হৈছোঁ আমি মানে চামুচত ভোট পাম বুলি আশা কৰিছোঁ দিবই নহয় সেইকাৰণে আপোনালোকৰ নানা নানীবিলাক বহুত আহিল বহুত ঠিক আছে তাৰে আগত আপোনাক অলপ আমি মনোৰঞ্জন দি যাম
আমি এই দুটা মানে মানুহ আনিছোঁ লগত এটা হ'ল চুটি এটা হ'ল ওখ আৰু চুলিবিলাকো এওঁৰ জঠা বান্ধি এওঁৰ বান্ধা নাই এতিয়া অলপমান মানে হেৰি কৰিব আপোনাক মনোৰঞ্জন দিব হাল্লা কৰি আছা আচ্ছা আমি এতিয়া আহিলোঁ আপোনালোকে এইটো আমাক সোধা নাই কিয় আহিলোঁ আমি আহিছোঁ কি কাৰণত জানেনে এইবাৰ মোক তেওঁলোকে মানে নিৰ্বাচনৰ কাৰণে চিলেক্ট কৰিছে সেইকাৰণে আপোনালোকৰ বহুমূলীয়া ভোটটো আমি পাম বুলি গম কৰি আছিলোঁ আৰু আশা কৰিছোঁ এইবাৰ আমি চিহ্ন বনাইছো আচ্ছা আমি চিহ্নটো দেখাই দিওঁ এই চিহ্নটো হ'ল এইটো এয়া চামুচ এই চামুচত কি কৰিব লাগিব আমি ভোট দিব লাগিব ভোট দিব লাগিব। আচল কথাটো হৈছে কি আমাৰ চামুচ খান বা কোৰাচান কেনেকে বনাব পাৰি সেইটো এটা কথা এতিয়া বাকী কথা বাদ দি এতিয়া আমাক ভোটটো দিলি নে কি হে এই চামুচখনৰ পৰা আমি কৰাচ কেনেকে বনাম এই চামুচখনৰ পৰা আমি লাহে লাহে আস্তে আস্তে ইয়াক হাতুৰি দি কুবে 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 আমি কৰাচ বনাম এতিয়া বুজি পালি না মাইনা মাইনাই বুজি পোৱা নাই সেইকাৰণে মাইনাক কথা নক'বা এতিয়া বুজি পালি না মাইনা আমি কোৰাচ কেনেকৈ বনাম তেওঁ কৈ দিলা তাৰপিছত যদি কোৰাচৰ পৰা কাৰোবাৰ প্ৰয়োজন হয় বেলচিয়া কেনেকৈ বেলচিয়া বনাম এই চামুচটো ধুনীয়াকৈ গুবেই ল'লোঁ ৰেট মাৰিলোঁ মাৰি কৰি নাল লগাই দিলোঁ দি কৰি পেইচা কৰি বুকেইছা আমি য'ত থাকিব লাগে তাতে দিম যা এতিয়া আমাৰ মানুহটো ঘুমাই দেখোন পানী পাইছে হ'ব যা মাকা কৰিব নালাগে যাক ভোট দিব লাগে তাক দিম যা